के जेली लगाया আছে ঠান্ডা খিনি ফাটি গল तो good evening good morning guys monoedi good evening बोली सीधा চেহারা দেখাইছো দুজনী মই আৰু সৈনিকা আছো সদায় আছো সদায় থাকি মোৰ লাজ লাগি গৈছে সদায় আছো বৰ্তমান মাইজানৰ পিকনিক হস্পিটাল পিকনিক মাইজানৰ আছো সম্পাদক এহেতি হয় মই নহয় মই ইনে এসিস্টেন্ট এহেতৰ মানে মই এসিস্টেন্ট গমবা সম্পাদক জুলি উপ সম্পাদক পিকনিক খাব কাৰণে এইটো জেগাটো দেখাই দিম লাহেকে বাৰু মানুহখিনি হয় নাই এয়া ধুলি উৰাই আহি আছে ঘৰটো এয়া আমাৰ ঘৰ আমি কাম কৰিবলৈ কাৰণে আৰম্ভ কৰিছো এইফালে আছে আমাৰ বস্তু পাতিখিনি ৰেডি কৰিম আৰু এইফালে সৈনিকা লাগি যাও কাম এনে লাগিলে নহব অঞ্জে গান গাই আছে ভিডিও কৰি আছো মই এতিয়া এইফালে আমাৰ পাটনাখিনি আছে আমাৰ পোৱালি নামটো কৈ দে আকৌ নালাগে মোৰ নামটো জানিব কেলে বা নিয়াছলি নাম জানিলে ভাল হে আকৌ এইফালে আমাৰ প্ৰিয়া আছে ন প্ৰিয়া ধুনিয়াকে পিয়াজ কাটি আছে এইফালে দাদাও পিয়াজ কাটি আছে এইফালে অঞ্জে গান গাই আছে দীপামণি আলু কি চিলি আছে আলু চিলি আছে এইফালে দাদাৰ লগত অলপমান হেল্প কৰি দিছো আৰু আমাৰ দাদা কেনেকা ফিল হৈছে ইয়াত আহি কেনেকা ফিল হৈছে আপোনাৰ চুলি নাইকিয়া তাৰপৰা ঘাম ওলাইছে এইফালে আছে উপাসনা এইফালে আছে আমাৰ ৰিচা এইফালে সৈনিকা ধুনিয়াকে কাম কৰি আছে চেলি লগাই আছে ব্ৰেডত আৰু এইফালে কমলা সফা কৰি ৰেডি কৰিছে ফ্ৰেছ খাব কাৰণে এইফালে আন্ডা আছে সৰু এটা সফা কৰি আছে এইফালে আছে আমাৰ আন্ডাখিনি এইখিনি আন্ডা ফাটি গৈছে কো আন্ডাখিনি ৰাইজা আন্ডা নাই দেখাছে আমি খোৱা আন্ডাখিনি ফাটি গল এইফালে জলকীয়া চব্জি চাউল এইফালে কোমোৰা আমাৰ আইটেমবোৰ কি আছে ক'ত বনি আছে লাহেকে দেখাম আৰু ফুলানৰ দিবা মানে চাহ খাব কাৰণে লৈছো আৰু এইফালে বাৰী আছে সৈনিকাত তাৰপিছত এইফালে অঞ্জুৱে চাহ দি আছে খাই লওঁ চাহ ৰঙা চাহ খাই লৈছো দে খাব কাৰণে আৰম্ভ কৰিছো এয়া ओ भैया मांगो वाला भैया खाइए थोड़ा ब्रेड तभी ताकत मिलेगा अंडा खाइए अंडा खाने से ताकत मिलेगा पहले पेट पूजा उसके बाद ही काम फिर सैनिका बकी আছে দে এয়া আছে মৰম দে ওই কিবা খুনা মাৰি ধৰিব লাগিলে তোকে দিম কণীও খাইছে কৈছে আকৌ সেইকাৰণে খুৱাইছো আৰু লগতে আন্ডা দিছো কা কণী খাইছে ক সেইদিনা জানুৱাৰীত খাইছিলি ন কা কণী সৈনিকা চাহ অকণমান খাই লোৱা নাচি নাচি অলপমান হেল্প কৰিলো আৰু দাদাজনক আৰু এতিয়া সৈনিকাই অকমান হেল্প কৰি আছে মাংস বনাবলৈ কাৰণে মানে যিবোৰ মানে ফ্ৰাই মাংস সেইবোৰ বনাই আছে এতিয়া মাংসবোৰ বনাইছে কিন্তু দাদাই কিন্তু আমি সবে অলপমান হেল্প কৰি দিছো তাৰ পিছত আমি খাব কাৰণে লৈছো কমলা টেঙা কাটি থোৱা ভন্টি কিজনী অলপমান কাটি দিলে মানে কমলাবোৰ আৰু ৰ'দত খাই হসাকৈ ভাল লাগে কমলা বুলি আজি বহুতে নাছিলো তাৰ পিছত এতিয়া বনাই আছে হাঁহৰ মাংস তাকে দেখুৱাই দিওঁ বুলি ভাবি আপোনালোকৰ আগত অলপমান ভিডিও কৰি দেখুৱাইছো আৰু ব্ৰহ্মপুত্ৰৰ পাৰত বিৰাট ভাল লাগিছে এতিয়া 3টা বাজিল আৰু খানা খাবৰ টাইম হৈছে লাহেকে খানা খাম মাংস বনাবলৈ কাৰণে মাংস এইটো পেটুখিনি হয় আজি আকৌ পেটুখিনি আকৌ সৈনিকা আৰু আমাৰ সুৰভি বনাবৰ কাৰণে পালে আৰু খুব ভাল বনাইছে নানি পুৰা নাচি মাংস বনাই আছে আমি মাংস বনাই আছো পেটুখিনি হয় না
চ' এইফালে আমাৰ পেটু বনোৱা মানুহজনী নতুন খবৰ আহি আছে ইয়াৰ নতুন খবৰ লাহেকৈ জনাম বাৰু ন এবাৰ হাই কৈ দিয়ক ছাৰ হাই কৈ দিয়ক এবাৰ 2024 মোৰ ফাৰ্ষ্ট পিকনিক এইবাৰ মানে হস্পিটেলৰ ফালৰ পৰা একচুৱেলি আমি গোটেইবোৰে মিলি পিকনিকটো আয়োজন কৰিছিলোঁ সৰু সুৰাকৈ আৰু ভালো লাগিলে আহি আৰু আপোনালোকে ক'ত ক'ত গৈছে বাৰু হস্পিটেলৰ ফালৰ পৰা পিকনিক মানে যোনে যোনে হস্পিটেলত ডিউটি কৰে জনাবচোন কমেণ্ট কৰি আৰু আজি কিন্তু হাঁহৰ মাংস বিৰাট টেষ্টি আছিলে এতিয়া শেষৰ টাইম হৈ গৈছে আৰু এতিয়া আমি খানা খাবৰ কাৰণে বহিছোঁ আৰু এইফালে এইকেইটা খানা খাই আছে গোটেইকেইজনীয়ে এতিয়া হৈছে 4:30 শেষত কিন্তু খাবৰ কাৰণে লৈছোঁ এয়া মোৰ থালি আৰু মই ভাতটো অলপ কমকৈ লৈছোঁ মাংস কিন্তু বেছিকৈ লৈছোঁ আজি আপোনালোকক বাৰে বাৰে কৈছোঁ কিন্তু হাঁহৰ মাংস কিন্তু বিৰাট ধুনীয়াকৈ বনাইছিলে দাদাজন